হাই গাইজ, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু মোৰ মিনি ব্লগ আজিৰ দিনটো আৰম্ভ কৰি দিওঁ। মানে গধূলি সময়ৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু গধূলি সময়ত কিবা কিবি খোৱাৰ মন যায় থাকে ন। তো আমাৰ ঘৰৰ ওচৰত এনেকুৱা পানীপুৰি বা ষ্ট্ৰীট ফুড পোৱা নাযায়। তো মোৰ দাদাই আনিছিলে পানীপুৰি কিটটো। আমি বহালোঁ, কুকাৰত বহাই দিলোঁ আলু বইল হ'বলৈ আৰু আম্মাক দিলোঁ পাপৰকেইটা ফ্ৰাই কৰিবলৈ, পানীপুৰি মানে গোল্লাকেইটা। আৰু চাওকচোন কিমান ধুনীয়াকৈ ফুলি আছে এইবোৰ। আৰু ঘৰতো বনাই খাব পাৰি, কিন্তু এই জামেলা কেতিয়াবা ভৰবাল নালাগে, এনে ৰেডিমেড বস্তু খাব মন যায় ন। আৰু চাওকচোন কিমান যে ফুলি উঠিছে গোটেইবোৰ, এটা এটাকৈ এনেকৈ সকলোকেইটা পাপৰ আম্মাই বাজি তলে, চাওক ভৰপূৰ হৈ গ'ল। আৰু এতিয়া খোৱাহে কথা। আৰু মই টেঙা পানী আৰু বাকীবিলাক চাটনি বনাই ল'লোঁ। আমাৰ চাটনিটো হৈ গ'ল, আলু আৰু মিঠা পানী, টেঙা পানী সকলো ৰেডি হৈ গ'ল। আৰু এতিয়া খোৱাহে কথা। আমি গোটেইকেইটা মিলি পেলাই একেলগে ঘৰতে খালোঁ আৰু দবাই খালোঁ। আজিৰ ভিডিঅ'টো ইমানে আছিলে। বাই বাই।